নমস্কাৰ বন্ধুসকল, মোৰ নাম দিকেন্দ্ৰ বৰা। মই ইউটিউবত কমেডি ভিডিঅ' বনাওঁ। মই গতিকে মই ভিডিঅ'টো আজি কোনো কমেডি বা কিবা বুলি বনোৱা নাই। তোমালোকৰ লগত কথা কেইটামান পাতিম বুলি ভাবিহে মই ভিডিঅ'টো বনাইছোঁ। আজি চেনেল খোলা আজিতো হৈ গ'ল 3 মাহ প্ৰায় পাৰ হৈ গ'ল। কিন্তু চেনেলত যিমতে ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে বা ভিউৱাৰ্ছ বাঢ়িব লাগে সেইমতে একো হোৱা নাই। গতিকে মই যেনেকৈ ডিম'টিভেট হৈছোঁ, ৰাতি টোপনি নাই, তেনেকৈ হয়তো তোমালোক যিমানখিনি নতুন ইউটিউবাৰ আছা হয়তো তোমালোকেও তেনেকৈ সেইটো মোৰ অৱস্থাটো হয়, সেইটো নোহোৱাকৈ নাথাকে। মই ভাবিছোঁ তোমালোকৰ হয় বুলি। তোমালোকৰ কি হয় মই নাজানো, যে ভিডিঅ' কেনেকৈ বনাম, কিকৈ বনাম, কি কৰিম, কি কৰিলে ভিউৱাৰ্ছ বাঢ়িব, কি কৰিলে ছাবস্ক্ৰাইবাৰ বাঢ়িব, সেইটো চবৰে হয়তো মনলৈ আহে, সেইটো মোৰো আহে। গতিকে মই সেইটো ভাবি ভিডিঅ'টো বনাইছোঁ। তোমালোকৰ মূল কথাটো এইটোৱেই যে আমি যদি যিমানখিনি অসমৰ নতুন ইউটিউবাৰ আছে সেইখিনি যদি আমি ইটোক যদি আমি সহায় কৰোঁ, ইটোক যদি আমি ছাবস্ক্ৰাইব কৰোঁ বা আমি ইটোক যদি আমি ভিডিঅ'খিনি চাওঁ, তেতিয়াহ'লে হয়তো আমাৰ আগবাঢ়ি যোৱাত আমি বহুত সহায় হ'ব বুলি ভাবিছোঁ। মই এইটো কোৱা নাই যে অকল আমি নতুন যিখিনি ইউটিউবাৰ সেইখিনিয়ে কৰিম বুলি। বাকী আমাৰ যিখিনি অলৰেডি ছাবস্ক্ৰাইব হৈ গ'ল বা তেওঁলোকে মনিটাইজ হৈ গ'ল, তেওঁলোকে এতিয়া ভিউজো তেওঁলোকৰ বহুত আহে, তেওঁলোকে যদি আমাক অসমীয়া ইউটিউবাৰ হিচাপে তেওঁলোকে যদি আমাক সহায় কৰে ইজনে সিজনক, তেতিয়াহ'লে হয়তো আমি আগবাঢ়ি যোৱাত আমাৰ বহুত সহায় হ'ব বুলি ভাবোঁ। মই ভাবিছোঁ, তোমালোকে কি ভাবা মই সেইটো নাজানো, কাৰণ তোমালোকে বেলেগকৈও ভাবিব পাৰা নে আমি এনেকৈয়ে কৰি যাওঁ, আমাৰ এনেকৈয়ে ভিউজ হ'ব, এনেকৈয়ে ছাবস্ক্ৰাইবাৰ বাঢ়িব, সেইটো তোমালোকে ভাবিবও পাৰা। কিন্তু মই ভবা কথাটোৱে কৈছোঁ যে আমি ইটোক যদি আমি সহায় কৰোঁ, আমি নতুন ইউটিউবাৰখিনি যিখিনি নেকি ভাল কণ্টেণ্ট বনোৱা, যিখিনি কমেডিয়ে হওক, এডুকেশ্যনেই হওক বা কিবা আৰ্টৰে হওক বা ব্লগ টাইপৰে হওক, তোমালোকে যেনেকৈ যোনে যি ভিডিঅ' বনায়, বেয়া কণ্টেণ্ট কোনোবা বনোৱাখিনিক মই নাই কোৱা দেই। যিখিনি নেকি আমি ভাল কণ্টেণ্ট বনাই নেকি আমি কৰিব বিচাৰিছোঁ ইউটিউব। গতিকে যিখিনি আমি ইউটিউব হ'ব বিচাৰিছোঁ, যিখিনি নেকি সপোন দেখিছোঁ, মই তেওঁলোকক কৈছোঁ যদি আমি ইজনে যদি সহায় কৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ আগবাঢ়ি যোৱাত বহুত সহায় হ'ব বুলি মই ভাবোঁ। মই কথাটো বহুত ভাবিছিলোঁ যে ফেচবুকত এটা গ্ৰুপ খোলোঁ নেকি, আকৌ হোৱাটছআপত এটা গ্ৰুপ খোলোঁ নেকি, কিন্তু বিচাৰি ক'ত ফুৰিবা, কাক বিচাৰিবা। আমাৰ ওচৰে পাঁজৰে 5-6টা ইউটিউবাৰ আছে, তেওঁলোকৰ সৈতে আমি আলোচনা কৰোঁ। তেওঁলোকে কয় যে দিকেন্দ্ৰ ইউটিউব বাদ দিওঁ নেকি, ইউটিউবৰ আমাৰ নহ'ব, এনেকৈ ভিউৱাৰ্ছ আমাৰ এনেকৈ নাবাঢ়ে, ছাবস্ক্ৰাইবাৰ এনেকৈ আমাৰ নাবাঢ়ে, আমি কি কৰিম, এনেকৈ হ'লেতো আমাৰ একোৱেই নহ'ব। তাৰপিছত মই তেওঁলোকক ভাবোঁ যে আমি কি কৰিম, কি কৰিলে আমি কেনেকৈ কি কৰিব পাৰোঁ। তাৰপিছত তেওঁলোকৰ সৈতে আলোচনা কৰোঁ, কিন্তু আলোচনা কৰি আকৌ নিজেই বাদ দিওঁ, এইখিনি কি হ'ব কি নহ'ব। গতিকে মই ভাবি এটাই পাইছোঁগৈ যে যদি মই তোমালোকৰ লগত যদি কথাটো যদি শ্বেয়াৰ কৰোঁ, যিমানখিনি নতুন ইউটিউবাৰ আছে বা যিখিনি ছাবস্ক্ৰাইবাৰ হৈ যিখিনি নেকি মনিটাইজ হৈ এতিয়া বিভিন্ন ধুনীয়া ভিউৱাৰ্ছ লৈ কাম কৰি আছে, তেওঁলোককো কৈছোঁ বা তোমালোককো কৈছোঁ, যিমানখিনি নতুন ইউটিউবাৰ আছে, যে আমি ইজনে সিজনক সহায় কৰিব পাৰোঁ নেকি। আমি ইজনে সিজনক বন্ধু হৈ আমি ইজনে সিজনক সহায় মানে কি আমি ইজনক যদি ছাবস্ক্ৰাইব কৰোঁ, ইজনে সিজনক আমি যদি সহায় কৰোঁ, হয়তো আমাৰ আগবাঢ়ি যোৱাত আমাৰ বহুত সহায় হ'ব। গতিকে তোমালোকে কি ভাবা মই নাজানো, মই মোৰ মনৰ কথাটো কৈছোঁ। আৰু তোমালোকে যদি ভাবা যে নহয় আমি দাদাই বা ভাইটিয়ে বা বন্ধুৱে ঠিকেই কৈছে, তেতিয়াহ'লে আমি ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু আমি যিমানখিনি নতুন ইউটিউবাৰ আছোঁ আমি লগ হওঁ, আমি বা আমাৰ অসমৰ ইউটিউবাৰখিনি আমি গোটেইখিনি লগ হওঁ, লগ হৈ পেলাই আমি ইজনে সিজনক আগবঢ়াই নিয়াত আমি সহায় কৰোঁ। গতিকে মই এটা কথা ভাবিছোঁ, তোমালোকে যদি মোৰ কথাটো যদি সন্মতি প্ৰকাশ কৰা, তেতিয়াহ'লে মোক তোমালোকে কমেণ্টত হাই বুলি জনালেও হ'ব, মই তোমালোকৰ চেনেল ছাবস্ক্ৰাইব কৰিম। আৰু যিমানখিনি কমেণ্ট কৰিবা, নতুনেই হওক বা ইউটিউবত মনিটাইজ হোৱা চেনেলেই হওক, তেওঁলোকে যিমানখিনিয়ে কমেণ্ট কৰিবা, আমি ইজনে সিজনক যদি আমি ছাবস্ক্ৰাইব কৰি যদি গৈ থাকোঁ, তেতিয়াহ'লে হয়তো ছাপ'জ আমাক 50জনে মোলৈ কমেণ্ট কৰিছে, 50জনে মোক ছাবস্ক্ৰাইব কৰিছে, মই কথাটো কৈছোঁ, সেই 50জনক মই ছাবস্ক্ৰাইব কৰিছোঁ, সেই 50জনে যদি সেই 50জনক ছাবস্ক্ৰাইব কৰে, ইজনে সিজনক যদি ছাবস্ক্ৰাইব কৰি যোৱা, তেতিয়াহ'লে আমাৰ চেনেলটো হয়তো বহুত আগবাঢ়ি যোৱাত আমাৰ বহুত সহায় হ'ব। মই সেইটো ভাবিহে মই ভিডিঅ'টো বনাইছোঁ। বেলেগ তোমালোকে মোৰ স্বাৰ্থ কিবা আছে বুলি নাভাবিবা। মই তোমালোক যেনেকৈ ডিম'টিভেট হোৱা, সেইটো ময়ো তেনেকৈ ডিম'টিভেট হওঁ। হয়তো ৰাতি টোপনি তোমালোকেও নাহে চাগে, মোৰো নাহে। মোৰ এনেকুৱা লাগে যেন কেনেকৈ কৰি চেনেলটো গ্ৰ' কৰোঁ, কেনেকৈ কেনেকৈ বনাওঁ, কাৰণ বহুত ডাঙৰ ইউটিউবাৰখিনি চাওঁ, বহুত সেইখিনি চাওঁ, কিন্তু চালেও তেওঁলোকৰ পৰা চালে মেলিলেও কথাটো একেটাই হয়, একো তাৰ ফল পোৱা নাযায়। গতিকে আৰু এইটো নহয় যে আমি অকল নতুন ইউটিউবাৰখিনি আমাৰ কণ্টেণ্টখিনি যেতিয়া ধুনীয়া হ'ব, ভাল হ'ব, তেতিয়া আমি ইজনে সিজনক সহায় কৰিম, তেতিয়া আমাক অসমৰ ৰাইজে এনেও আমাক আঁকোৱালি ল'ব, এনেও আমাক চাব।
গতিকে মই সেইখিনি কথাকে তোমালোকক কৈছোঁ আৰু তোমালোকে কি ভাবা কি নাভাবা মোক কমেণ্টত জনাবা। হয়তো মই ভুলো হ'ব পাৰোঁ, হয়তো তোমালোক শুদ্ধও হ'ব পাৰা। গতিকে কি ভাবা কি নাভাবা মোক কমেণ্টত জনাবা তোমালোকে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান যদি ভাবা তোমালোকে শ্বেয়াৰ কৰা। শ্বেয়াৰ কৰি তুমি যদি মই ভাবাটো যদি তোমালোকে শুদ্ধ বুলি ভাবা তেতিয়াহ'লে তোমালোকে কি আৰু ছাপোৰ্ট কৰা, আমি কি কৰোঁ।